নমস্কাৰ ৰাইজ, আজি মই আপোনালোকৰ ওচৰত জ্যোতিষশাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টো বেছি দীঘল নহয়, সেইটো কাৰণে সম্পূৰ্ণৰূপে চাব। আজি মই আপোনালোকক ক'ম জ্যোতিষশাস্ত্ৰত কোন দুটা ৰাশি আছে যি ৰাশি দুটাৰ মানুহবিলাক বৰ এটা ঠিক নহয়, মানে তেওঁলোকৰ মনবিলাক বৰ এটা ভাল নহয়, তেওঁলোকৰ নেচাৰবিলাক বৰ এটা ঠিক নহয়। কিছুমান ক্ষেত্ৰত তেওঁলোক অকণমান খঙাল হয়, জেদি হয়, অলপমান স্বাৰ্থপৰ হয়। তাৰ ওপৰত ক'ম কোন দুটা ৰাশিৰ মানুহ। কিন্তু ইয়াত এটা কথা আছে, সেই ৰাশি দুটাৰ কথা কোৱাৰ আগতে মই আপোনালোকক জ্যোতিষশাস্ত্ৰৰ কিছুমান কথা ক'ব লাগিব। যদি মই আপোনালোকক জ্যোতিষশাস্ত্ৰৰ সেই কথাবিলাক নকওঁ, সেই ৰাশি দুটাৰ ব্যক্তিসকলক মই অন্যায় কৰা হ'ব আৰু আপোনালোকেও তাৰমানে এটা ৰং ইনফৰমেশ্যন মানে পাছ হৈ যাব। এতিয়া কথা হ'ল, আমাৰ জ্যোতিষশাস্ত্ৰত তাৰমানে এজন মানুহৰ ৰাশিটো চাই সেই মানুহজনৰ লাইফটো কেনেকুৱা হ'ব, ভৱিষ্যত কেনেকুৱা হ'ব, মানুহজন ভাল নে বেয়া, তেনেকুৱা কোনো ধৰণৰ ছিষ্টেম নাই। যেতিয়া এজন মানুহৰ আমি হৰস্কোপখন ডিটেইল এনালাইচিছ কৰোঁ, মানুহজনৰ জন্ম তাৰিখৰ নিউমাৰলজিকেল কেলকুলেশ্যন কৰোঁ, মানুহজনৰ নামটোৰ নিউমাৰলজিকেল কেলকুলেশ্যন কৰোঁ, কিছুমান ক্ষেত্ৰত হাতৰ ৰেখাও চাওঁ, এই গোটেই বস্তুবিলাক এনালাইচিছ কৰাৰ পাছতেহে আমি 100% গেৰাণ্টি দি ক'ব পাৰিম যে এজন মানুহৰ মনটো ভাল নে বেয়া। কেৱল ৰাশিটো চাই পেলাই আমি একোডাল ক'ব নোৱাৰোঁ তাৰমানে। এতিয়া মই তেতিয়াহ'লে সেই ভিডিঅ'টো মই কেলৈ বনাইছোঁ? যদি কেৱল মানে ৰাশি চাই যদি কথাখিনি ক'ব নোৱাৰোৱেই, তেতিয়াহ'লে মইনো ভিডিঅ'টো কেলৈ বনাইছোঁ? সেইটো এটা কথা আহি গ'ল। চাওক, তাৰমানে এই ভিডিঅ'টো বনাইছোঁ এটা জেনেৰেল ইনফৰমেশ্যনৰ কাৰণে। আপোনালোকে কথাটো গম পাইছে নাই? এতিয়া মই যি দুটা ৰাশিৰ কথা কওঁ, আমি যদি পৃথিৱীৰ সকলোবোৰ মানুহক তাৰমানে এনালাইচিছ কৰোঁ, কোন মানুহ ভাল, কোন মানুহ বেয়া, আপোনালোকে মানে মন কৰিব, মই কোৱা ৰাশি দুটাৰ মানুহবিলাক কিছুমান ক্ষেত্ৰত অকণমান চেলফিছ হয়, কিছুমান ক্ষেত্ৰত তেওঁলোকৰ মনটো ইমান শুদ্ধ নহয়। সেইটো তাৰমানে তাৰ কাৰণ আছে তাৰমানে। সেইটো কাৰণেহে মই সেই ভিডিঅ'টো বনাইছোঁ। এতিয়া সেই ৰাশি দুটা কোন দুটা ৰাশি? সেই ৰাশি দুটা হৈছে মকৰ ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকে মন কৰিব, যিবিলাক মানুহৰ মকৰ ৰাশি বা কুম্ভ ৰাশি হয় নহয়, সেই মানুহবিলাকৰ মনবিলাক কিন্তু ইমান ঠিক নহয়। তেওঁলোকৰ মাইণ্ডবোৰ কেনেকুৱা আপোনালোকে মন কৰিব দেই। কিছুমান ক্ষেত্ৰত তেওঁলোক বহুত স্বাৰ্থপৰ, চেলফিছ হয়, অলপ গুমুঠাকে থাকে আৰু জেদিও হয়। যেতিয়া লোকৰ কথা পতা হয়, তেতিয়া তেওঁলোক একদম ঠাণ্ডাকে থাকে, কাকো একো আনচাৰ নিদিয়ে, অলপ গুমুঠা টাইপ। আৰু যেতিয়া নিজৰ স্বাৰ্থ কথা হয়, ভেৰি ভেৰি এক্টিভ তাৰমানে। এইটো হৈছে তেওঁলোকৰ তাৰমানে কোৱালিটিজ। কিন্তু মই আগতেও ক'লোঁ যে জন্ম পত্ৰিকাৰ ডিটেইল এনালাইচিছ কৰাৰ পাছতে এজন মানুহক ভাল নে বেয়া আমি ক'ব পাৰোঁ। সেইটো কাৰণে আপোনালোকে এইটো নহয় আৰু যে কাইলৈ বোলে মকৰ ৰাশিৰ মানুহ এজনক পাইছে, কুম্ভ ৰাশিৰ মানুহক পাইছে, একদম ডাইৰেক্ট আপোনালোকে ষ্টাম্প মাৰি দিলে যে এই মানুহজন বেয়া বা এইজন মানুহজন ভাল। সেইটো কথা নহয়। মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, আপোনালোকে যাতে এটা সজাগতা আহে। উদাহৰণস্বৰূপে কাইলৈ বোলে এনেকুৱা হ'ল, আপোনালোকে বিয়া বাৰু কৰিবলৈ ওলাইছে, কাৰোবাৰ সৈতে বন্ধুত্ব কৰিবলৈ ওলাইছে, কাৰোবাৰ সৈতে এটা বিজনেছ কৰিম বুলি কোনোবা এজন মানুহক পাৰ্টনাৰ বনাব বিচাৰিছে। তেতিয়া আপোনালোকে যদি গম পায় যে মানুহজন মকৰ ৰাশি বা যাক বিয়া কৰাব সেই মানুহজন বোলে মকৰ ৰাশি বা কুম্ভ ৰাশি, তেতিয়া আপুনি কি কৰিব? সেই মানুহজনক বেয়া বুলি ভাবি এভইড কৰিবৰ দৰকাৰ নাই, কিন্তু অকণমান সাৱধানে থাকিব। 100% তেখেতক বিশ্বাস কৰি নল'ব তাৰমানে। সাৱধানে থকাটো একো বেয়া কথা নহয়। আপুনি কাৰো বদনাম গোৱা নাই, আপুনি কাৰো অন্যায় কৰা নাই, আপুনি জাষ্ট কেয়াৰফুল। কেয়াৰফুলটো আমি সকলো মানুহৰ প্ৰতিয়ে হ'ব লাগে, কাৰণ আজিৰ যুগত কোন মানুহ কেনেকুৱা আমি কোনেও নাজানো। চ' কেয়াৰফুল হোৱাটো একো বেয়া কথা নহয়। এতিয়া কথাটো হৈছে, মই কিহৰ কাৰণে সেই মকৰ ৰাশি বা কুম্ভ ৰাশি মানুহৰ ক্ষেত্ৰত তেনেকুৱা অলপ নেগেটিভ কথা এটা ক'লোঁ। চাওক, মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ যিজন স্বামী দেৱতা, তেওঁ হৈছে শনি দেৱতা। শনি দেৱতাই মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলক কণ্ট্ৰল কৰে। আমাৰ জ্যোতিষশাস্ত্ৰত শনি গ্ৰহ এজনা পাপগ্ৰহ হয়। পাপগ্ৰহৰ কাৰণে তেওঁলোকৰ কিছুমান নেগেটিভ ইনফ্লুৱেঞ্চ সেই মকৰ ৰাশি আৰু কুম্ভ ৰাশি মানুহৰ মাজত দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শনি দেৱতা এজন বেয়া দেৱতা, তেনেকুৱা কথা নহয়। আপোনালোকে শনি ভগৱানক আৰাধনা কৰিলে জীৱনত বহুত টকা পইচা আৰু উন্নতিও হয়। শনি গ্ৰহ যদি জন্ম পত্ৰিকাত ভাল হৈ থাকে, বহুত ডাঙৰ মানুহো কৰি পেলায় তাৰমানে।
কিন্তু যিহেতু শনি মানে গ্ৰহ এজন পাপ গ্ৰহ দেৱতা হয়, সেইবাবে মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ মানুহৰ ক্ষেত্ৰত দুই এটা নেগেটিভ কোৱালিটিজ মানে তেওঁলোকৰ আহি যায় তেওঁলোকৰ অজানিতে তাৰমানে। সেইবাবে আপোনালোকে সেই ক্ষেত্ৰত সদায় তাৰমানে কেয়াৰফুল হ'ব। কোনো মানুহক বেয়া পাবৰ প্ৰয়োজন নাই, বা আপোনালোকে যদি ভিডিঅ'টো চাইছে আৰু আপোনালোকৰ যদি মকৰ ৰাশি বা কুম্ভ ৰাশি হয়, ভুলতো নাভাবিব যে মই আপোনালোকক বেয়া বুলি কৈছোঁ। একো ডাঙৰ কথা নহয়, কাৰণ মই অলৰেডি কৈছোৱেই যে জন্ম পত্ৰিকাখন ডিটেইল এনালাইচিছ নকৰাকৈ আমি কোনো এটা মানুহক ভাল বা বেয়া বুলি ডাইৰেক্ট ক'ব নোৱাৰোঁ তাৰমানে। চ' সেইবাবে মই ভিডিঅ'টো বনালোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ব্যক্তিগতভাৱে জন্ম পত্ৰিকা কনচাল্ট কৰাব বিচাৰে, তেতিয়াহ'লে তলৰ নম্বৰটোত যোগাযোগ কৰিব পাৰে। এটা সামান্য ফিজৰ বিনিময়ত মই ফোনতে আপোনালোকৰ জন্ম পত্ৰিকা ইত্যাদিবোৰ চাই কথাখিনি ভালকৈ বুজাই কৈ দিওঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।